মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল আটাইলৈ নমস্কাৰ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আজি পুনৰ এই ভিডিঅ'টি আগবঢ়াবলৈ লৈছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে গণিত বিষয়ৰ আধাৰত হৰণ পাতি আগবঢ়াবলৈ লৈছোঁ। আশা কৰোঁ স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাওক আৰু পৰামৰ্শ প্ৰদান কৰিব। হৰণৰ আৰম্ভণিতে আমি জানিব লাগিব ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আৰু এইবিলাকৰ অৱস্থান সম্পৰ্কে আমি জানিব লাগিব। এতিয়া আমি সৰু সৰু কেইটামান হৰণ অংক কৰিম। সৰু উদাহৰণ লওঁ। ধৰা হ'ল আমি 2ৰে 16 হৰণ কৰিম। 2 16 8 বাৰ যায়। 2 8 গুণ 16। 16ৰ পৰা 16 গ'লে 0, অৰ্থাৎ আমাৰ ভাজক 2 আৰু ভাগফল হ'ল 8। উত্তৰ ভাগফল 8 আৰু ভাগশেষ নাই। এয়া হ'ল আমাৰ এই অংকটো। ইয়াৰ পিছত আমি আন এটা উদাহৰণ যদি লওঁ, 3ৰে আমি ভাগ কৰিম 25। ভাগফল 8 আৰু ভাগশেষ 1। ভাগ কৰি বুজি পালা তোমালোক? মৰমৰ মইনাহঁত, এইবাৰ আমি আন কেইটামান হৰণ অংক চাওঁ। অৰ্থাৎ ইয়াত 5 হৈছে ভাজক আৰু 48টো হৈছে ভাজ্য। 5ৰে 48ক হৰণ কৰিলে 5 9 বাৰ যাব। 5 9 গুণ 45 হ'ব। আৰু 48ৰ পৰা আমি এতিয়া এই 48ৰ পৰা 45টো বিয়োগ কৰিব লাগিব। মানে 8ৰ পৰা 5 গ'লে থাকে 3, 4ৰ পৰা 4 গ'লে একো নাথাকে, 0 থাকে, 0টো আমি বহাব নালাগে। উত্তৰ এই ভাগফলটোৱে আচলতে উত্তৰ। ভাগফল 9, ভাগশেষ 3। তো আশা কৰোঁ বুজি পালা। এতিয়া আমি আন এটা উদাহৰণ লওঁ। 7ৰে আমি 78ক হৰণ কৰিব লাগে। অৰ্থাৎ এতিয়া 7 হৈছে ভাজক আৰু 78 হৈছে ভাজ্য। এতিয়া যদি আমি লক্ষ্য কৰোঁ, 7ৰ মাজত 1 বাৰ যায়, গতিকে আমি 1 দিম। এই 7ৰে যদি আমি 8ক হৰণ কৰোঁ, 7 8ত কেইবাৰ যায়? 1 বাৰ। 1 7 গুণ 7। এতিয়া যদি আমি 8ৰ পৰা 7 বিয়োগ কৰোঁ, 1 থাকিব আৰু এইটো হৈছে ভাগশেষ। এই 11টো হৈছে ভাগফল আৰু এইটো হৈছে 1 হৈছে ভাগশেষ। উত্তৰ ভাগফল 11, ভাগশেষ 1। আশা কৰোঁ তোমালোকে অংক দুটা বুজি পালা। সমাধান কৰোঁ আহা। ৰেহেনাহঁতৰ 45 দিনৰ লাইটৰ বিল উঠিল 900 টকা। ইয়াৰ বাবে দিনে কিমান টকা খৰচ হ'ল বাৰু? ৰংপিয়ে বজাৰত বেচিবৰ বাবে বাগিচাৰ পৰা 320টা কমলা ছিঙিলে, তাৰে 25টাকৈ টুকুৰিত ভৰালে। কমলা ভৰ্তি টুকুৰাকেইটা বজাৰত বেচিবলৈ লৈ গ'ল। কেইটা কমলা ঘৰত থাকিল? আজমেৰহঁতে পতা ক্ৰিকেট খেলখনৰ বাবে 220 চেণ্টিমিটাৰ দীঘল কামি এডালৰ পৰা সমান জোখৰ ষ্টাম্প 3ডাল কাটিলে প্ৰতিডাল ষ্টাম্প কেই চেণ্টিমিটাৰ দীঘল হ'ব আৰু কেই চেণ্টিমিটাৰ কামি ৰৈ যাব? কোনো এটা ভাজ্যক যদি 10, 100 আৰু 1000ৰে যদি আমি হৰণ কৰোঁ বা ভাগ কৰোঁ, তাৰ ভাগফল আৰু ভাগশেষ কিমানকৈ ওলাব, মুখে মুখে উত্তৰ উলিয়াওঁ আহা। এইবাৰ এটা দলগত কাৰ্য কৰোঁ আহা। তোমালোকে দলত ভাগ হৈ এই অংককেইটাৰ ভাজক, ভাগফল আৰু ভাগশেষ উলিয়াবলৈ যত্ন কৰা। অংকবোৰ কৰি নিশ্চয় তোমালোকে ভাল পালা আৰু এইদৰে তোমালোকে অংকবোৰ কৰি ভাজ্য, ভাজক আৰু ভাগশেষ উলিয়াবলৈ যত্ন কৰিবা। আটাইলৈ ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।